আজি আপোনালোকক যিখন বলিউড মুভিৰ কথা ক'ব গৈছোঁ সেইখনে চিয়ৰ যে আপোনাৰ মন প্ৰাণ হাঁহিৰে উপচাই তোলাৰ উপৰিও ৰং বিৰঙৰ ইম'শ্যনছ আনি দিব। সঁচাকৈ কৈছোঁ, যিটো মেজিকেল এক্সপিৰিয়েঞ্চ দিব সেইটো চাগে আজিলৈকে বহুত কম বলিউড মুভিয়ে দিব পাৰিছে। মুভিখন ৰিচেণ্টলি নেটফ্লিক্সত ৰিলিজ হৈছিল। নামটো হৈছিল লুডো। নামটো যিমান ইণ্টাৰেষ্টিং, মুভিখনো তাতকৈ বেছি ইণ্টাৰেষ্টিং হয়। মুভিখন চোৱাৰ পিছত লুডো খেলাৰ কিমান মনত পৰিব সেইটো মই নাজানো, কিন্তু লুডো খেলটোৱে মুভিখনৰ কথা সদায় মনত পৰিব, এইটো চিয়'ৰ। মুভিখন অলৰেডি বহুতেই চালেই চাগে। মোৰে ভিডিঅ' আপলোড কৰাত পলম হ'ল। যদি এতিয়ালৈকে আপুনি মুভিখন চোৱা নাই তেন্তে আপোনাৰ কাৰণে এইটো এটা পাৰফেক্ট ৰিকমেণ্ডেশ্যন ভিডিঅ' হ'ব। গতিকে ভিডিঅ'টো চাওক। তাৰ আগতে এটা মাইনৰ স্পইলাৰ ৱাৰ্নিং। মানুহৰ জীৱন কিমান আনপ্ৰেডিক্টেবল, আনফেয়াৰ হ'ব পাৰে সেইটো চাগে আমি জানোৱেই। এই লাইফৰ কনচেপ্টটো যিদৰে লুডোৰ লগত তুলনা কৰি আমাৰ আগত মজাছে প্ৰেজেণ্ট কৰিছে, তাৰ কাৰণে ইয়াৰ ষ্টৰী ৰাইটাৰ ডাইৰেক্টৰ অনুৰাগ বাসুক এটা গ্ৰেণ্ড চেলুট দিবই লাগিব। যিটো ক্ৰিয়েটিভিটিৰ সৈতে মুভিখন ডাইৰেক্ট কৰিছে, বহুত কম মুভি এনেকুৱা দিব পাৰিছে। তেওঁ আগৰ বাকী দুখন মুভি যেনে বৰফি আৰু জাগ্গা জাছু চাইছে যদি তেন্তে গম পাবই তেওঁৰ ষ্টৰী টেলিং ডাইৰেকশ্যন কিমান ইউনিক আৰু ক্ৰিয়েটিভ হয়। মুভিখন অলমষ্ট 2.5 ঘণ্টাৰ হয় আৰু বহুকেইজন কেৰেক্টাৰ্ছ দেখিব ইয়াত। তাৰে কেইজনমান নাম ক'ব গ'লে পংকজ ত্ৰিপাঠী, অভিষেক বচ্চন, ৰাজকুমাৰ ৰাও, আদিত্য ৰয়, ৰোহিত ছাৰাফ, ফাতিমা ছানা, এটচেট্ৰা এটচেট্ৰা। মুভিখন চাওঁতে এটা কথা ভাল লাগিছিল, গোটেইখন পাৰফেক্টলি বেলেঞ্চ কৰিছে। ইয়াৰ কমেডি, ৰোমেঞ্চ, ইম'শ্যনছ, কেৰেক্টাৰ্ছ, সিহঁতৰ কেমিষ্ট্ৰি, বহুত এলিমেণ্ট দেখাইছে যদিও কিন্তু চাওঁতে ইমান মেচি নালাগে। মই লাষ্ট ইমান বেছি কেৰেক্টাৰ্ছ থকা মুভি ক'ব গ'লে এভেঞ্জাৰ্ছে চোৱা, তাৰপিছত এইখন চোৱা। ইমানখিনি কেৰেক্টাৰ্ছ কম সময়ত ইণ্ট্ৰডিউচ কৰি প্ৰপাৰলি স্ক্ৰীণ টাইমেণ্ট দি কনক্লুড কৰাটো মুখৰ কথা নহয়, যিটো অনুৰাগ বাসুৱে বহুত ধুনীয়াছে কৰি দিয়ে। এতিয়া এইখনৰ ষ্টৰীটো একদম লুডো বৰ্ডৰ দৰে ছেট আপ কৰিছে। অলমষ্ট 4টা ষ্টৰী ৰানিং হৈ থাকে। 4টা ষ্টৰীতে বহুকেইজন কেৰেক্টাৰ্ছ দেখা পাব। চবৰে লাইফত কিবা এটা নহয় কিবা এটা ষ্ট্ৰাগল চলি থাকে। তাৰোপৰি যেতিয়া চাট্টু নামৰ ডন এটা এণ্ট্ৰি মাৰে, প্ৰায় চবৰে লাইফৰ ষ্ট্ৰাগল বাঢ়িয়ে যায়। লগতে 4টা ষ্টৰী ইণ্টাৰ কানেক্টেড হৈ ইটো লাইফত প্ৰভাৱ পেলাবলৈ। বাকী কেনেকৈ নিজৰ লাইফ মেনেজ কৰে সিহঁতে, কেনেকৈ প্ৰব্লেমৰ পৰা হাত সাৰে জানিবলৈ মুভিখন চাব। আৰু মুভিখনৰ গোটেই ফাৰ্ষ্ট হাফটো প্লট ছেটআপ আৰু কেৰেক্টাৰ্ছ ইণ্ট্ৰডিউচ কৰোঁতে লয়। আৰু চবচে ইণ্টাৰেষ্টিং মজা লাগে চাই ক'ব গ'লে ফাৰ্ষ্ট হাফটোৱে। ইয়াৰ অলমষ্ট গোটেইকেইটা কেৰেক্টাৰ্ছ বহুত ইণ্টাৰেষ্টিং হয় আৰু চবকে ভাল লাগে। কিছুমান কেৰেক্টাৰ্ছৰ দুখ হাঁহিটো অন্তৰৰ পৰা ফিল কৰিব পৰা যায়। গোটেই মুভিখন ক'ব গ'লে কমেডিয়ে হয়। এনেকুৱা নহয় যে জোৰ জবজ অদৰকাৰী কমেডি দেখুৱাব চেষ্টা কৰিছে, পূৰা ছেটিছফেক্টৰী কমেডি দিয়া হৈছে। কিছুমান চিনত কেৰেক্টাৰ্ছবোৰেতো একোৱেই নকয় আৰু একো নকৰে, কিন্তু সিহঁতৰ এক্সপ্ৰেশ্যন দেখিয়ে বহুত হাঁহি উঠে। তাৰোপৰি কেৰেক্টাৰ্ছবোৰৰ মাজৰ কেমিষ্ট্ৰিও মজা লাগে। মোৰ ক'ব গ'লে আলু আৰু পিংকিৰ ষ্টৰীটো আৰু সিহঁতৰ মাজৰ কেমিষ্ট্ৰিটো চবচে মজা লাগে। লগতে মুভিখনত ৰোমেণ্টিক ইম'চনেল মমেণ্টটো খুব পাব আৰু অলপ চলপ 18+ কণ্টেণ্টটো এড কৰা হৈছে, বেছি নহয় শ্লাইটলি দিয়া হৈছে। বাকী মুভিখনৰ চিনেমেট'গ্ৰাফী, ভিজুৱেলছ, গান, বেকগ্ৰাউণ্ড মিউজিক সকলোবোৰ বহুত ধুনীয়া লাগে, বহুত মজা লাগে। ইয়াত এটা 50s অল্ড ছং ইউজ কৰে। আগত শুনা নাছিলোঁ, কিন্তু যেতিয়া দুটামান চিনৰ সৈতে গানটো বাজে চিনবোৰৰ পৰা জান আনি দিয়ে। এতিয়া ৰেটিঙৰ কথা ক'ব গ'লে IMDb 7.6 হৈছে আৰু ৰোটেন টমেট'জ 80% হৈ আছে। এতিয়া এইটো নহয় যে মুভিখন একদম মাষ্টাৰপিচ হয়, বেছিকৈ বঢ়াই মেলি কৈছোঁ, কিন্তু ইমানখিনি প্ৰশংসা কৰিবলগীয়া হয় আৰু এখন মাষ্ট ৱাচ বলিউড মুভি হয়। মুভিখন এনেকুৱা বনাইছে যে অলমষ্ট চবেই চাই এনজয় কৰিব পাৰিব। যদি এইখন এতিয়ালৈকে চোৱা নাই তেন্তে হাইলি ৰেকমেণ্ড কৰিছোঁ, চাই লওক আৰু এনজয় কৰক। যদি চাই থৈছে তেন্তে আপোনাৰ এক্সপিৰিয়েঞ্চ নিশ্চয় জনাব মুভিখনক লৈ। বাকী মোৰ ক'ব লগা ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব আৰু আগলৈও এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ, বাই।